পানী আছে এবাৰ চাই লওকচোন আমাৰ কেনেকুৱা অৱস্থা মানে আমাৰ এইখিনি জায়গাত মানে ঘুৰি ঘুৰি আহিলে একদম আসসালামু আলাইকুম ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোকৰ খবৰ সকলোৰে ভাল আৰু মোৰো ভাল অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ আকৌ এবাৰ স্বাগতম জনাইছোঁ আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব লাজতে পুৰা দৌৰি গৈছে ইফালে মাও ভাত খাই আছে এয়া খাই গৈ দিয়কচোন আৰু এয়া খাই গ'ল হাজবেণ্ডে খাই গ'ল এতিয়া মই খাম আৰু এয়া মই খাবলৈ লৈছোঁ আজি পোলাও বনাইছে একদম খাই লওঁ আৰু খাই পিনি আপোনালোকক লগ পাই আছোঁ একদম লাজতে মোক ঠাকা দি থৈ দিছে এতিয়া কাপোৰবোৰ ইয়াতে মই ধুইছোঁ এইবোৰ ধুলোঁ মানে শুকালোঁ আৰু শুকাই পিনি এতিয়া এইবোৰ মেলিব লাগিব আৰু চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈকে আজি দেওবাৰ হয় হাজবেণ্ডো ঘৰতে আছে মই জল্দি জল্দি কাপোৰখিনি মেলি লওঁ এইফালে বেটিক আবাই খেলাই আছে তো চাই থাকিব এইফালে খেলি আছে চাব শুনো গাড়ী চলাইছা নে গাড়ী চলোৱা দে গাড়ী চলাই থাকা হৈ গ'ল কাপোৰ মেলা এইজনী বাচন ধুবলৈ আহিছে ভিডিঅ' বনাইছোঁ ন সেইটো কাৰণে অকণমান লাজ কৰি আছে মোৰো বাৰু অকণমান লাজ লাগিছে হ'লেও চেষ্টা কৰিছোঁ আপোনালোকে যদি ছাপৰ্ট কৰে আৰু আগুৱাই যাব পাৰিম আৰু বনাবলৈ হ'ল দুপৰীয়া ভাত চাত বনাবলৈ হ'ল এতিয়া মই পাচলি কাটিম আজি দুপৰীয়া এয়া বন্ধাকবি আৰু আলু ভাজিম আৰু দাইল আছে আৰু কণী চণী আমলেট বনাই দিম সেয়াই হৈ যাব আপুনি বেকগ্ৰাউণ্ডটো দেখি পিনে ইগন'ৰ কৰি দিব আৰু এইটো মানে আমি ঘৰতো এতিয়া বনোৱা নাই বৰ্তমান বালি চালি পেলোৱা আছে এতিয়া কিন্তু বনোৱা নাই এয়া আইছা এজনী একদম লাজুকীয়া ছোৱালী এজনী এয়া মোৰ ভিডিঅ'কে চাই আছে তাই এতিয়া ৰবাব টেঙা খাম এই বোলে হাজবেণ্ডে এয়া ৰবাব টেঙা কাটি আছে এয়া খাব লাগিব একদম দুই গাগাত যোৱা বহুত কলপাত নাই বইলতে খাব লগা হৈছে কলগছৰো ইমান অভাৱ গাঁৱৰ মানুহবোৰে ঠিক আছে আমি এতিয়া বইলত খাম সিমান আমেজ নালাগিব আৰু কলপাতত খালে বেছি ভাল লাগে এয়া চাওকচোন চাৰিওফালে একদম এডালো মানে কলগছ নাই বান্দৰৰ কাৰণে মানে কলগছো নোৰে একো খেতি চেতি কৰিব নোৱাৰো অকল ইমানেই বান্দৰ লাগিলে পইচা দি কিনি আনিব লাগিব চব বস্তু সেইটো খাবলৈ নাপাওঁ ইয়াতে ইমানেই বান্দৰ আহে একদম ৰাতিপুৱা এজাক আহিলে এতিয়া খেতি কৰিছোঁ সেইকেইটা সেইবিলাক কামত লগাই দিছোঁ মই আৰু ভিডিঅ' মেনেই হৈ গ'লোঁ চব পুৰা একদম ৰেডি কৰি দিম মায়ে এইফালে একদম এই মাছ বাচি আহিছিলে যে সেই মাছবোৰ একদম ধুবলৈ গৈছে এতিয়া মই অৰ্ডাৰ ৰেডি আছোঁ কামৰ কিন্তু মই কাম কৰা নাই খুটি দে খুটি দিয়ে আগৰ মিঠুটো বহুত ভাল আছিলে এই বদমাছি এতিয়া মই নিমখ আৰু জলকীয়া লৈ আহোঁ এইফালে লৈ আহি লৈ আহ নিমখ আৰু জলকীয়া আৰু ধনিয়া পাত লৈ আহোঁ একদম এইটো এটি লৈ আহিছোঁ আব্বা শুইছে একদম তাত খচমচ কৰি দেখি দিব আকৌ পলিখিনি দাঙি লৈ হৈছে কাৰণে একদম খোৱা কথা আৰু আপোনালোকে অপেক্ষা কৰক কেনে লাগিছে জনাইছোঁ আৰু গাইছ এতিয়া আমাৰ আৰু পূৰা এয়া ৰেডি হৈয়ে গ'ল আৰু এই টিংবোৰ দেখিছেনে এইবোৰ চব পানীৰ টিং এইবোৰ চব পানী আছে এবাৰ চাই লওকচোন আমাৰ কেনেকুৱা অৱস্থা মানে আমাৰ এইখিনি জেগাত মানে পানী নাই ইমানেই অভাৱ পানী ঠেলত গৈ গৈ ৰাতিপুৱাই আনিব লাগে তো এইবোৰ পানী আনি থৈ দিছে টিংবোৰ উপায় নাই পানী ইমানেই অভাৱ মানে
কি কৰিম সদায় ৰাতিপুৱা হাজবেণ্ডে গৈ পিনি পানী লৈ আহে আৰু পুৰা আনি একদম পুৰা ফুল কৰি থৈ দিয়ে তো সেই আৰু দিনটো চলি যায়গৈ ৰেডি হৈ গ'ল এতিয়া খাওঁ আৰু কেনে লাগিছে জনাইছোঁ মজা হয় ৰ'দত বহি মজা সেইটো বোলে চেনি দি খাই টেঙা মই নাখাওঁ তোমাৰ মিঠু কেনেকে খাব খাব এয়া দিছোঁ খা খাই দিয়া মিঠু এয়া বুলি কৈছে ভয় খাই গ'লগে চিনু এইফালে চিনু বেছি আহিলে ফুৰি আহিলে একদম এয়া বুলি ক'ব একদম জাপ মাৰি উঠিলে হাই কৈ দিয়াচোন হাই কৈছে জিভাখন উলিয়াই দিয়াচোন আৰু চুলি কোনকেইডাল চুলি মূৰটো দেখাই দিয়া বেটি এইটো মূৰ দেখুৱাই দিছে নাকটো দেখুৱাই দিয়াচোন সেইটো এফালে দেখাই দিয়া অকণমান এইটো নাক